নমস্কাৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ হাই ইউটিউব চেনেললৈ বন্ধুসকল লৈ আহিছোঁ আকৌ এটা নটিফিকেশ্যন যিটো নটিফিকেশ্যন জাৰি কৰিছে ইণ্টেলিজেন্স ব্যুৰোৰ পৰা য'ত টোটেল ভেকেঞ্চিজ আছে 677 চ' আহক আমি ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চিজ আছে ইয়াৰ বাবে আমাৰ কোৱালিফিকেশ্যন কি লাগিব এজ লিমিটেশ্যন কেনেকুৱা থাকিব আৰু ইয়াৰ আমাৰ চিলেবাছ কি হ'ব তো গোটেইখিনি বস্তু আমি এইটো ভিডিঅ'ত আলোচনা কৰিম চ' ভিডিঅ'টো এটা লাইক কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো আমি প্ৰতিটো জব নটিফিকেশ্যন আমাৰ চেনেলত আমি নটিফিকেশ্যন দি থাকোঁ চ' আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব তো আহক ইয়াতে কোৱা হৈছে প্ৰথমে যে চিকিউৰিটি এছিষ্টেণ্ট আৰু মটৰ ট্ৰান্সপৰ্ট ইয়াতে টোটেল ভেকেঞ্চি আছে 362 ভেকেঞ্চিজ য'ত গুৱাহাটীৰ বাবে আছে 10টা পোষ্ট কেটেগৰী ৱাইজ চাবলৈ গ'লে ইয়াতে ইউআৰত আছে 221 OBC NCLত আছে কিমান 60 SCত কিমান আছে 34 STত আছে 30 EWSত কিমান আছে 17 আছে যাৰ পে লেভেল কিমান আছে 3 য'ত 21000 পৰা ষ্টাৰ্ট কৰি 69100 লৈকে কি হ'ব ইয়াৰ চেলাৰি স্কেল থাকিব এজ লিমিটেশ্যন ইয়াতে কিমান আছে 27 ইয়াৰ্ছতকৈ বেছি হ'ব নোৱাৰিব ক্লোজিং ডেট মতে এপ্লাইটোৰ তো নেক্সট কিমান আছে কি আছে ইয়াতে এসেনশিয়াল কোৱালিফিকেশ্যন চ' মেট্ৰিকুলেশ্যন 10th পাছ হ'ব লাগিব তাৰ ইকুইভেলেণ্ট কোনো এটা ৰিকগনাইজ বৰ্ডৰ পৰা কোৱালিফাইড হ'ব লাগিব আৰু তাৰ লগতে ডোমিচিয়েল চাৰ্টিফিকেটটো থাকিব লাগিব আদাৰ ক্ৰাইটেৰিয়া ইয়াতে কোৱা হৈছে কি ইয়াতে কি থাকিব লাগিব ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব LMB নেক্সট কোৱা হৈছে ইয়াতে মটৰ মেকানিকজন মানে ইয়াতে নলেজ থাকিব লাগিব আৰু লগতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব ড্ৰাইভিঙত এটলিষ্ট ড্ৰাইভিং লাইচেঞ্চ বনোৱাৰ 1 ইয়াৰ পিছলৈকে মানে ড্ৰাইভিং লাইচেঞ্চ যদি কোনোবাই হয়তো 20ত বনাইছে তেতিয়াহ'লে 20ৰ পৰা 21 লৈকে এটলিষ্ট 1 ইয়াৰ্ছত থাকিব লাগিব মানে কথাটো ক'বলৈ গ'লে যিহেতু ইয়াতে আমি 23ত এপ্লাইটো কৰি আছোঁ গতিকে আপুনি এটলিষ্ট 22 কি কৰিব লাগিব হয়তো আপোনাৰ ড্ৰাইভিং লাইচেঞ্চটো বনোৱা থাকিব লাগিব নেক্সট কৈছে মাল্টিটাস্কিং ষ্টাফ আৰু জেনেৰেল ইয়াতে টোটেল ভেকেঞ্চি আছে 315 য'ত কেটেগৰী ৱাইজ চাবলৈ গ'লে আমাৰ ইয়াতে ইউআৰত আছে 183 OBC NCLত আছে 65 SC আছে 0 ST 25 EWS আছে 42 ইয়াতে লেভেল কিমান আছে 1 লেভেল আৰু ইয়াত চেলাৰি স্কেল আছে 18000 to 56900 লৈকে পাৰ মান্থ ইয়াতে কেণ্ডিডেটৰ এজ লিমিটেশ্যন দিয়া হৈছে ইয়াতে 18 to 25 ইয়াৰ্ছ ক্লোজিং ডেট মতে এসেনশিয়াল কোৱালিফিকেশ্যন ক'বলৈ গ'লে ইয়াতে 10th পাছ হ'ব লাগিব নাইবা তাৰ ইকুইভেলেণ্ট কোনোবা এটা ৰিকগনাইজ ইউনিভাৰ্চিটি নাইবা হয়তো ৰিকগনাইজ বৰ্ডৰ পৰা কি হ'ব কোৱালিফাইড হ'ব লাগিব তাৰ লগতে ডোমিচিয়েল চাৰ্টিফিকেট থাকিব লাগিব ষ্টেটৰ পৰা ইয়াতে কোৱা হৈছে যে নেম অফ অৰ্গেনাইজেশ্যন ইয়াতে ইণ্টেলিজেন্স ব্যুৰো নেম অফ মিনিষ্ট্ৰি ইয়াতে কিমান আছে কি আছে হোম এণ্ড এফেয়াৰ্ছ মিনিষ্ট্ৰি নেক্সট আমি চাবলৈ গ'লে ইয়াতে কেটেগৰী ৱাইজ চাবলৈ গ'লে ইয়াতে কি আছে কেটেগৰী জেনেৰেল চেণ্ট্ৰেল ছাৰ্ভিচ গ্ৰুপ চি ইয়াতে নেক্সট কোৱা হৈছে ইয়াতে আমাক হেল্পলাইন নাম্বাৰ এটা দিয়া আছে চ' আপোনালোকৰ যদি কিবা সমস্যা হয় হেল্পলাইন নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে নাইবা আপোনালোকে আমাক কমেণ্ট কৰি সেইখিনি বস্তু জনাব পাৰে আমি সেইখিনি বস্তু আপোনাক জনাই দিম ইয়াতে এজ ৰিলেক্সেশ্যন আপাৰ এজ লিমিট হিচাপে কোৱা হৈছে 3 ইয়াৰ্ছ ফৰ OBC MOBC 5 ইয়াৰ্ছ ফৰ কি আছে ST SC কেণ্ডিডেট আৰু চবতকৈ ইম্পৰ্টেণ্ট কোৱা হৈছে ইয়াতে কি কেণ্ডিডেট ইয়াতে নেশ্যনেলিটি দিয়া হৈছে কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান নেশ্যনেল আৰু ইণ্ডিয়ান চিটিজেন ইয়াতে কেটেগৰী ৱাইজ চাবলৈ গ'লে ইয়াতে UR OBC MOBC এণ্ড মেলত আছে ইয়াতে এক্সাম ফি আছে 500 আৰু আদাৰ্ছ এণ্ড PWDৰ কাৰণে কিমান আছে 450 তেতিয়া মেলৰ কাৰণে ইমান দিয়া আছে তেতিয়াহ'লে ফিমেলৰ কাৰণে কিমান হ'ব ফিমেলৰ কাৰণে হ'ব 450 এতিয়া চাওক পে'মেণ্ট মোড আমি কেনেকৈ পে'মেণ্ট কৰিম এতিয়া আমি ক্ৰেডিট কাৰ্ড নাইবা ইণ্টাৰনেট বেংকিং নাইবা UPI নাইবা SBI চালান নাইবা আমি কাৰ্ড ইউজ কৰি আমি পে'মেণ্টখিনি কৰিব পাৰিম নেক্সট চাওক এতিয়া আমি এপ্লাইটো কৰোঁতে কি কৰিম প্ৰথমে আমি অফিচিয়েল ৱেবছাইটত যাম ৱেবছাইটত গৈ কিনে আমি কি কৰিম প্ৰথমে নিজৰ ৰেজিষ্টাৰখিনি কৰি ল'ম ৰেজিষ্টাৰ কৰাৰ পিছত বা ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত আমি কি কৰিব লাগিব ফৰ্মটো ফিল কৰিব লাগিব আমাৰ পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডাটাৰে তাৰপিছত আমি কি কৰিব লাগিব তাতে নিজৰ ফটো এণ্ড ছিগনেচাৰ এণ্ড ডকুমেণ্ট যিখিনি আছে সেইখিনি আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত আমি ফাইনেল ছাবমিট কৰাৰ আগতে পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট কৰি কিনে আমি ফাইনেল ছাবমিট কৰি কপি এটা প্ৰিণ্ট কৰিব পাৰিম এতিয়া লাষ্ট ডেট কিমান আছে 13 নৱেম্বৰ আৰু ইয়াৰ ষ্টাৰ্টিং ডেট হৈছে আমাৰ 14 ইতিমধ্যে আমাৰ এপ্লাইটো ষ্টাৰ্ট হৈ গৈছে আৰু যাৰ লাষ্ট ডেট আছে কিমান আমাৰ আছে 13 নৱেম্বৰ 2023 কিমান আছে 11:59 লৈকে ৰাতি 11:59 লৈকে আমি এপ্লাই কৰিব পাৰিম মানে 12টা লৈকে ওকে তো নেক্সট চাওক ইয়াতে কি কোৱা হৈছে সিলেকশ্যন প্ৰচেছ
ইণ্টেলিজেঞ্চ ব্যুৰোৰ চিলেকশ্যন প্ৰচেছ দি আছে ইয়াতে আমি ভেকেঞ্চিজ চাবলৈ গ'লে ইয়াতে কি আছে জেনেৰেল এৱাৰনেছ আছে 40 মাৰ্কছ তাৰপিছত কোৱান্টিটিভ এপ্টিটিউডত আছে 20 মাৰ্কছ নিউমেৰিকত আছে 20 মাৰ্ক ইয়াতে ইংলিছ লেংগুৱেজ আছে 20 মাৰ্ক টোটেল 100 মাৰ্ক 1 আৱাৰত মটৰ মেকানিজমৰ বা ড্ৰাইভিঙৰ কাৰণে ড্ৰাইভিং টেষ্ট কাম ইণ্টাৰভিউৰ কাৰণে কিমান আছে ইয়াতে 50 মাৰ্কছ আছে আপোনালোকে নিশ্চয় চাই আছে আৰু তাৰ লগতে টায়াৰ 2ৰ বাবে ইয়াতে দিয়া আছে 50 মাৰ্কছ আপোনালোকে নিশ্চয় চাব পাৰিছে সো এইখিনি বস্তু আপোনালোকে এটা কাম কৰিব পজ কৰি কিনে আপোনালোকে নিশ্চয় এইখিনি বস্তু ডিটেইলছত ৰিডিং কৰি চাব ওকে সো ইয়াতে চাব কি কৈছে লাষ্টত কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ আউট অফ 100 কেনেকুৱা হ'ব ইয়াতে ইউআৰৰ কাৰণে কিমান হ'ব 35 ওবিচিৰ কাৰণে 34 এছটিএছচিৰ কাৰণে 33 এণ্ড ইডব্লিউএছৰ বাবে কিমান আহিব 35 আহিব সো এইখিনি বস্তু আছিল আমাৰ মেইন ইয়াতে আমি হয়তো জানিবলগীয়া বিষয় ইয়াতে এটা বস্তু চাব কি আছে এক্সাম চেণ্টাৰ অসমত ক'ত ক'ত আছে ডিব্ৰুগড় যোৰহাট তেজপুৰ গুৱাহাটী আৰু শিলচৰ সো আপোনালোকে এটা কাম কৰিব ইয়াতে যিখিনি বস্তু আপোনালোকে দেখা পালে চিলেবাছ এপ্লাইটো কৰি কিনে আপোনালোকে সেই চিলেবাছ মতে আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিব কিবা সমস্যা থাকিলে আপোনালোকে আমাক জনাব নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যিহেতু আমাৰ ইয়াতে আমি কম্পিটিটিভ এক্সামৰ বাবে বিশেষকৈ মেথছৰ আমি ডিছকাছ কৰি থাকোঁ গতিকে আপোনালোকে আমাক নিশ্চয় কমেণ্ট কৰি হয়তো আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি সেইখিনি বস্তু পোৱাৰ বাবে নটিফিকেশ্যনটো বেল আইকনটো দবাই ৰাখিব যাতে প্ৰতিটো নটিফিকেশ্যন আপোনালোকে পাই যায় ওকে সো লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ